Hello everyone, welcome back to our channel SK School of Economics. So আজি আমি ডিসকাস কৰিবলৈ লোৱা টপিকটো হৈছে GDP, Gross Domestic Product. নিশ্চয় আমি এই শব্দটো শুনিবলৈ পায়ে থাকো যে ইণ্ডিয়াৰ GDP বাঢ়িল বা GDP কমিল. সো আহকচোন আজি এই GDP নো কি হয় তাৰ ওপৰত অলপ ডিসকাস কৰো. সো ফাৰ্স্ট আমি GDP ৰ ডেফিনেশনটো কি হেতু চাম. So GDP is the market value of all finished goods and services produced within a country in a year. So এই ডেফিনেশনটোত কৈছে যে GDP হৈছে এখন কান্ট্ৰিৰ এবছৰত উৎপাদন হোৱা সকলোবোৰ সামগ্ৰীৰ মাৰ্কেট ভ্যালু বজাৰ মূল্য. So এখন কান্ট্ৰিত প্ৰডিউস হোৱা সকলোবোৰ এবছৰত প্ৰডিউস হোৱা যিবোৰ গুড সেই গুডবোৰ যিবোৰ ফিনিশ গুড সেইবোৰৰ যেটো মাৰ্কেট ভ্যালু হেতুৱে হৈছে GDP. So ইয়াত আমি ফাৰ্স্ট চাব লাগিব যে ফিনিশ গুড. So ফিনিশ গুড নো হয় কি একচুয়ালি. এটা এক্সাম্পল দিম ফিনিশ গুডছৰ ক্ষেত্ৰত. এখন বেকাৰীত যদি এটা কেক বনাবলৈ ধৰে তেন্তে কেকটো বনাবলৈ আমি ফাৰ্স্ট কি ল'ব লাগিব, বাটাৰ, এগ, ময়দা এই বস্তুবোৰ দৰকাৰ হ'ব. সো এই বস্তুবোৰ ইউজ কৰি আমি যেটো কেক প্ৰডিউস কৰিম সেই কেকটো হ'ব আমাৰ ফিনিশ গুড. আৰু যিবোৰ বস্তু ইউজ কৰি আমি কেকটো বনালো সেই বস্তুবোৰ হ'ব আমাৰ ইন্টাৰমিডিয়েট গুড. So ইয়াত GDP ডেফিনেশনত কৈছে যে মাৰ্কেট ভ্যালু অফ অল ফিনিশ গুড সকলোবোৰ ফিনিশ গুডছৰ যেটো মাৰ্কেট ভ্যালু ইন্টাৰমিডিয়েট গুডবোৰ কিন্তু নহব. এতিয়া ধৰিলক এই পেইনটো বনাবলৈ আমাৰ বিভিন্ন ধৰণৰ বস্তু ইউজ কৰা হৈছে লাইক প্লাষ্টিক, ৰিফিল এইবোৰ ইউজ কৰা হৈছে. এইবোৰ কিন্তু আমাৰ ফিনিশ গুড নহয়. সেইবোৰ ইউজ কৰি আমাৰ এই পেইনটো বনাই কনজিউমাৰৰ কাৰণে মাৰ্কেটত এৰি দিছে যাতে কনজিউমাৰে কিনিব পাৰে. So এই ক্ষেত্ৰত এই পেইনটো হৈছে আমাৰ ফিনিশ গুড. So ইয়াত কৈছে ভ্যালু অফ অল ফিনিশ গুডছ এণ্ড সাৰ্ভিসেছ প্ৰডিউসড উইদিন এ কান্ট্ৰি ইন এ ইয়াৰ. ইয়াত আৰু এটা কথা মন কৰিব লাগে, কৈছে যে উইদিন এ কান্ট্ৰি মানে আমাৰ কান্ট্ৰিখনৰ ভিতৰত হ'ব লাগিব. যদি আপুনি বাহিৰৰ এখন কান্ট্ৰিৰ পৰা কিবা এটা বস্তু ইম্পৰ্ট কৰে তেতিয়া সেই বস্তুটো কিন্তু আমাৰ GDPত কাউন্ট কৰা নহ'ব কাৰণ সেইটো বাহিৰৰ কান্ট্ৰিৰ পৰা আমি ইম্পৰ্ট কৰি আনিছো, আমাৰ দেশত প্ৰডিউস হোৱা নাই. সো হেতু আমাৰ GDPত ইনক্লুড নহয়. আমাৰ নিজৰ কান্ট্ৰিখনত যিখিনি বস্তু প্ৰডিউস হয়, যিখিনি ফিনিশ গুডছ সেই ফিনিশ গুডবোৰৰ মাৰ্কেট ভ্যালুটোৱে হ'ব আমাৰ GDP. নাও আমি এটা এক্সাম্পল লম, লৈ দেখাম GDPটোনো কেনেকৈ উলিয়ায়. সো ধৰি লওক এখন কান্ট্ৰিত ধৰি লওক আমাৰ ইণ্ডিয়াত এটা বছৰটো ধৰিলো 2020ত আমাৰ ইণ্ডিয়াত মাত্ৰ 5যোৰ জোতা প্ৰডিউস হৈছে. মাত্ৰ 5যোৰ জোতাই প্ৰডিউস কৰিছে আমাৰ ইণ্ডিয়াত 2020ত. সো এতিয়া আমি ইয়াৰ GDP কেনেকৈ উলিয়াম. GDPৰ ডেফিনেশনটো আমি গম পালো যে এখন কান্ট্ৰিত প্ৰডিউস হোৱা সকলোবোৰ ফিনিশ গুডছৰ যেটো মাৰ্কেট ভ্যালু হয় এবছৰৰ হেতুৱে হ'ব আমাৰ GDP. সো মই এতিয়া এক্সাম্পল এটা দিব ওলাইছো, কৈছো যে ইণ্ডিয়াত 2020ত মাত্ৰ 5যোৰ জোতা প্ৰডিউস কৰিছে. এই ক্ষেত্ৰত আমাৰ 5যোৰ জোতাটো হ'ব ফিনিশ গুড 2020ত প্ৰডিউস হোৱা. সো এতিয়া আমি ইয়াত GDP উলিয়াম. এযোৰ জোতাৰ দাম যদি এযোৰ জোতাৰ দাম হয় 20 rupees তেন্তে 5যোৰ আমাৰ কিমান হ'ব 100 rupees. সো এই ক্ষেত্ৰত এই 100 rupeesটো হৈছে আমাৰ ইণ্ডিয়াৰ GDP 2020ত এক্সাম্পলটোত. একচুৱেলত বহুত বেছি এমাউন্ট হয় এইটো, মই জাস্ট এক্সাম্পলটো দিবৰ কাৰণে সৰুকৈ ধৰিছো যাতে বুজি পোৱাত সহায় হয়. সো এযোৰ জোতাৰ দাম যদি 20 টকা হয় 5যোৰ জোতা প্ৰডিউস হৈছে. সো আমাৰ কিমান হ'ব 100 rupees ভ্যালু. সো এই 100টোৱে হ'ব আমাৰ GDP সেই বছৰটোৰ কাৰণে. সো এইটোৱে হৈছে GDP একদম বেসিক কনসেপ্টটো ডেফিনেশন আৰু ইয়াক কেনেকৈ উলিওৱা হয়. সো আমি নেক্সট ভিডিঅ'ত GDP আৰু ডিটেইলছত ডিসকাস কৰিম. সো আজিৰ ভিডিঅ'টো ইমানেই. যদি চাই ভাল পালে তেন্তে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব. থ্যাংক ইউ.